নমস্কাৰ, স্বাগতম জনালোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আজি খাচী মাংস বনাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাবলৈ নাপাহৰিব। আধা কেজি খাচী মাংস লৈ লৈছোঁ আৰু গোটা মছলাও লৈ লৈছোঁ। লগতে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে শ্বেয়াৰো কৰি দিব। মছলা অকণমান লৈছোঁ, আদা নহৰু কেঁচা জলকীয়া খুন্দিও লৈছোঁ অকণমান, বিলাহী কাটি ৰাখিছোঁ, আলু লৈছোঁ মই, পিঁয়াজ আৰু গোটা গৰম মছলা অলপমান লৈছোঁ। আহকচোন এইখিনি এতিয়া বনাব আৰম্ভ কৰোঁ। এতিয়া গেছটো জ্বলাই পেলাই মই কেৰাহীটো উঠাই দিম। কেৰাহীটো গৰম হ'লেই এতিয়া মই সৰিয়হৰ তেল দি দিছোঁ। তেলখিনি গৰম হ'ল, ইয়াতে মই এতিয়া শুকান জলকীয়া কেইটামান, তেজপাত আৰু গোটা গৰম মছলাও দি দিছোঁ। গোটা গৰম মছলাত মই বিশেষ একো দিয়া নাই, ইলাইচি দিছোঁ এটা আৰু লং, দালচেনি অলপমান, আৰু মই এইখিনিতে গোটা জিৰাও দি দিছিলোঁ। এতিয়া পিঁয়াজ দি দিম মই ইয়াতে। পিঁয়াজ মই ডাঙৰ দুটা ব্যৱহাৰ কৰিছোঁ ইয়াতে। মাংসত পিঁয়াজ সৰহ হ'লে মাংসখিনি ভাল লাগে, সেয়েহে পিঁয়াজ অলপ বেছিকৈ দিব লাগে। এতিয়া এইখিনি পিঁয়াজটো ভালকৈ ভজা যাব লাগিব। পিঁয়াজখিনি হালধি হোৱালৈকে ভাজি থাকিব লাগিব অলপ সময়। মই আদা নহৰু আৰু কেঁচা জলকীয়া যিখিনি খুন্দি থৈছিলোঁ সেইখিনি দি দিম ইয়াতে। পিঁয়াজখিনি ভালদৰে ভজা হোৱাৰ পিছতহে আদা নহৰুখিনি দিব লাগে, তেতিয়াহে ভাল হয়, নহ'লে আদা নহৰুখিনি আগতে দি দিলে লাগি ধৰে। এইখিনিতে মই নিমখ অলপ দি দিছোঁ। নিমখখিনি দিলে সোনকালে পিঁয়াজটো মানে ভজা যায়। পিঁয়াজটো ভজা হ'লেই মোৰ এতিয়া মাংসখিনি দি দিম। এইখিনি গোটেইখিনি একেলগে ভালদৰে ভাজি ল'ম। এনেদৰে মই 10 মিনিটমান মই এনেকৈ ভাজি থাকিম ঢাকনি নিদিয়াকৈ। অলপ ভজা হোৱাৰ পিছতে মই বিলাহীখিনিও দি দিছোঁ। এইখিনিতে গোটেইখিনি মিলাই ল'ম। এনেদৰে মই আৰু 5 মিনিট এনেকৈ ভাজি থাকিম।
দেখিছেনে মাংসখিনিৰ পৰা তেল কেনেদৰে নিগৰি ওলাইছে। এতিয়া ইয়াতে মই আলুখিনিও দি দিছোঁ। সকলোৱে আলু মাংসত দি খাবলৈ ভাল নাপায়, কিন্তু মই মাংসত আলু দিলে ভাল লাগে, সেয়েহে মই মাংসত আলু ব্যৱহাৰ কৰোঁ। আপোনালোকে বাৰু মাংসত আলু দিলে ভাল পায় নে নাপায়? মাংসৰ আলুটো খোৱাৰ টেষ্টেই বেলেগ হয়। এতিয়া ইয়াতে মই যিখিনি গুড়ি মছলা লৈছিলোঁ সেইখিনি দি দিম। ধনিয়া গুড়ি দিলোঁ, ধনিয়া গুড়ি, জিৰা গুড়ি, হালধি, অকণমান ৰেড চিলি পাউডাৰো দিম। গৰম মছলা অলপমান দিছোঁ, মিট মছলা, নিমখ যিহেতু মই পিঁয়াজত অলপ দিছিলোঁৱেই, সেইকাৰণে অকণমান কম পৰিমাণে দিছোঁ। এতিয়া মছলাখিনিও মই মাংসখিনিও ভালদৰে ভাজি ল'ম। মছলাখিনি দিও মই এনেদৰে আৰু 5 মিনিটৰ কাৰণে ভাজি ল'ম। দেখিছেনে মাংসখিনি ইমান ধুনীয়া কালাৰ হৈছে। এতিয়া মই তাতে অকণমান পানী দি ল'ম। একেবাৰে পানী দি দিব নালাগে, অলপ অলপ পানী দি ভাজি থাকিলে ভাল, সেয়েহে মই অকণ অকণ পানী দি পেলাই বনাই থাকোঁ। মাংসখিনি কালাৰ ইমান ধুনীয়া ওলাইছে। এতিয়াও মাংসখিনি সিজিবলৈ সময় আছে। মই এনেদৰে ভজাই 15 মিনিটমান হ'ল। এতিয়া আৰু অকণমান পানী দি দিছিলোঁ মই ঠাণ্ডা পানীয়ে ব্যৱহাৰ কৰিছোঁ, আপোনালোকে বিচাৰিলে গৰম পানীও দিব পাৰে। এতিয়া অকণমান ঢাকন দি পেলাই মই 10 মিনিটৰ কাৰণে এনেদৰে ৰাখি দিম। চাওঁচোন কিমানখিনি আগবাঢ়িলে মাংসখিনি। দেখিছেনে মাংসখিনি ইমান ধুনীয়া উতলিছে। আপোনালোকে ইয়াৰে গোন্ধটো পোৱা নাই, কিন্তু এনেদৰে দেখিয়ে গম পাইছে মাংসখিনি কেনেকুৱা সোৱাদ হ'ব। এয়া চাওকচোন। এতিয়া মই আৰু ইয়াতে পানী ঢালি দিম। পানীটো আপোনালোকৰ যিমান বিচাৰে সেই হিচাপে দিলেই হৈ যায়। মই অকণমান পাতল কৰিছোঁ, সেয়েহে অকণমান পানী বেছিকৈ ব্যৱহাৰ কৰিছোঁ। আৰু মই 10 মিনিটৰ কাৰণে ঢাকনখন দি ৰাখি দিম এনেদৰে। এতিয়া চাই লওঁ। ঢাকনখন খুলি দিয়াৰ লগে লগে তাৰ পৰা যিখিনি ভাপ ওলাই আহে, দেখিছেনে মাংসখিনি? মোৰ মাংসখিনি প্ৰায় হ'লেই। আৰু অকণমান 5 মিনিটৰ কাৰণে মই দিছিলোঁ ঢাকনি। এনেদৰে মই এইখিনি 25 মিনিটৰ কাৰণে এনেদৰে বনাই আছোঁ। মাংসখিনি মোৰ প্ৰায় হৈয়ে গ'ল। আপোনালোকে বাৰু ভিডিঅ' চাই কেনেকুৱা পালে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আমাৰ খাচী মাংস তৈয়াৰ হৈ গ'ল।
আমি ইয়াৰে জুতি লওঁ। আকৌ আহিম আমি আকৌ এটা নতুন ভিডিঅ' লৈ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। আজিলৈ আহিছোঁ তেন্তে, ধন্যবাদ।